তো হে গাইছ আজি মই চাব গৈছিলোঁ মালামাল বইজ। তো চাই মোৰ কেনেকুৱা লাগিল, ভাল লাগিল, বেয়া লাগিল, সকলোখিনি ক'ম আজি এইটো ভিডিঅ'ত। তো ৰিভিউটো শেষলৈ চাই থাকক আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত দিনৰ পাছত কৈছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো চাই লওক শেষলৈ, ভাল লাগিলে কৰি দিব আৰু। তো ব'লক এতিয়া আমি ৰিভিউটো আৰম্ভ কৰোঁ। মালামাল বইজখন চোৱাৰ পাছত মই এটা কথা আপোনালোকক ক'ব পাৰিম, আই থিংক 2025ৰ ভিতৰত এইখন এখন গুড কমেডি এণ্টাৰটেইনাৰ। আৰু 2025ত তেনেকৈ কমেডি মুভি অহাও নাই অসমৰ। আৰু নাজানো বাকী থকা সময়খিনিত, এতিয়াতো জুলাই পৰিলে, বাকী আধা বছৰত কমেডি মুভি আহিবনে নাই নাজানো। গতিকে আপুনি মিছ নকৰিব। নিজৰ লগতে যাৰ সৈতে চাব খোজে আপুনি, ফ্ৰেণ্ডছ ফেমিলি যাৰে সৈতে যাব খোজে যাওক, আপোনাৰ হাঁহি উঠিব, সেইটোও গেৰাণ্টি দিব পাৰিম। একদম ৰ কমেডি হয় আৰু কমিক টাইমিংবোৰৰ গোটেইকেইজন এক্টৰৰে কমিক টাইমিংটো বহুত বেছি ধুনীয়া। তো আপোনাৰ চাই বহুত বেছি হাঁহি উঠিব। আৰু দুটামান চিন আছে য'ত আপোনাৰ মানে বহুত হাঁহি উঠিব, আছে কিন্তু দুটামান চিন আপুনি চালে আপোনাৰ হাঁহি উঠিব। তো বাকী এখন ৰ কমেডি হয়, মানে এনেকুৱা নহয় যে ফ'ৰ্চ টাইপ ফিলিং নহয়। চিম্পল ডাইলগ আছে, সেই ডাইলগবোৰত আপোনাৰ যিটো কমিক টাইমিঙৰ মিলি যায় এক্টৰবোৰৰ, তো আপোনাৰ এনেই হাঁহি উঠি যাব। তো ভাল লাগে তেনেকুৱা ধৰণৰ কমেডি চাই। তো বাকী আজিৰ ৰিভিউটো বহুত দীঘল নকৰোঁ, একদম চিম্পলি কৈছোঁ। আৰু যেতিয়া মানে মুভিখন চাই ভাল লাগে তেতিয়া বহুত মানে ক্ৰিটিকেল যাব ইচ্ছা নাযায়, নৰ্মেলি চিম্পলি ক'ব ইচ্ছা যায়। কিছুমান মুভি বহুত বেছি মানে ভাল নহ'লে বা কিছুমান ক্ষেত্ৰত ভাল নহ'লে অলপ ক্ৰিটিকেলি এইকাৰণে যাব লগা হয়, কাৰণ যদি কোনোবা চিনখিনি বেয়া হৈছে, চ' ভালকৈ বুজাব লাগিব যে কোনখিনিত বেয়া হৈছে বা কোনটো ফিল্মখনৰ কোনখিনি হেৰি বেয়া হৈছে, চিনেমাটোগ্ৰাফী বেয়া হৈছে, ফিল্ম মেকিঙৰ ডাইৰেকশ্যন বেয়া হৈছে, ষ্টৰি ৰাইটিং, সেইবোৰ ক'ব লগা হয়। কিন্তু যদি ভাল হয় আপোনালোকক কোৱাৰ প্ৰয়োজন যায় এইখিনি ভাল হৈছে, এইখিনি বেয়া, ডাইৰেক্ট ক'ব পাৰি। চ' সেইকাৰণে চিনেমাখন ভাল হ'লে আমাৰ ৰিভিউটো শ্বৰ্ট হয় আৰু মানে ভাল হয়, ৰিভিউটো বুজিবলৈ ভাল হয়। চ' তেনেকুৱা ধৰণৰ কথা। চ' মালামাল বইজখন এখন যিটো কনচেপ্টটো বহুত বেছি ধুনীয়া, এক্টৰবোৰে এক্টিং ধুনীয়া, কমিক টাইমিংটো বহুত বেছি ভাল, সেইকাৰণে আপোনাৰ হাঁহি উঠিব। ডাইলগবোৰ বঢ়িয়া, চিম্পল আৰু এনেকুৱা লাগে যে একদম নেচাৰেল এণ্ড চিম্পলিষ্টিক মুভি টাইপ লাগে, এনেকুৱা নালাগে যে বহুত হেৰি। চ' মালামাল বইজখন তেনেকুৱা ধৰণৰ কাহিনী, বহুত আপুনি বুজিবলৈ বহুত মানে মাথা লগাব নালাগে, একদম চিম্পল কমেডিটো মানে আপোনাৰ ৰ কমেডি হয়, হাঁহি উঠিব। আৰু বহুত বেছি একো নকওঁ, আপোনালোকে মালামাল বইজখন হলত যাই ধুনীয়াকৈ এনজয় কৰক, আপোনাৰ হাঁহি উঠিব, আপোনাৰ মানে এটা এক্সপিৰিয়েঞ্চটো ভাল হ'ব। আৰু কমেডি মুভি এইবাৰ তেনেকৈ অহা নাই আমাৰ অসমত। চ' এইখন মালামাল বইজখন আহিল, আৰু নাজানো বাকীকেইটা দিনত আহিব নাই, তো যাওক আৰু অলপ হাঁহি আহক। বাকী মই মালামাল বইজখনৰ কাৰণে এক্সাইটেড আছিলোঁ, কাৰণ ইয়াত আছে পঞ্চায়ত ছিৰিজৰ বনৰাকছ আৰু বিনোদ, তেওঁলোকৰ সৈতে মই চেল্ফি দুটা উঠিলে আপোনালোকে চাব পাৰে। ৰিয়েলত নহয়, অভিয়াছলি আপোনালোকে গমেই পাইছে। তো তেওঁলোকৰ পাৰফৰ্মেঞ্চো ভালে হৈছে। চ' তেওঁলোকৰ কাৰণে এক্সাইটেড আছিল। চ' ইয়াত চাই কিনে অসমীয়া চিনেমা তেওঁলোকক চাই ভাল লাগিল। আৰু তাৰ লগতে মোৰ ফ্ৰেণ্ড দুজন আছিল, বিকিৰাজ আৰু ডেনিছ। চ' সিহঁতকো চাবলৈ মই এক্সাইটেড আছিল, বিগ স্ক্ৰীণত সিহঁতৰ ডেবিউট হয়। চ' সিহঁতক চাইও ভাল লাগিল। চ' অভাৰঅল মালামাল বইজখনে এটা ভাল এক্সপিৰিয়েঞ্চ দিলে। এনেকুৱা নকয় যে বহুত এক্সেলেণ্ট হৈছে, বাট এখন ভাল কমেডি এণ্টাৰটেইনাৰ। তো আপোনালোকে কমেডি মুভি এনেকুৱা ধৰণৰ হ'লে আপুনি এনজয় কৰিব পাৰিব। ত' ভাল এখন কমেডি এণ্টাৰটেইনাৰ, আপোনালোকে যাওক আৰু নিজৰ পৰিয়াল, নিজৰ ফ্ৰেণ্ডছ ফেমিলি যাৰ হৈছে আপুনি চাব খোজে চাওক। চ' এনজয় কৰক। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। চ' অভাৰঅল মালামাল বইজে নিৰাশ নকৰিলে, এটা ভাল কনচেপ্টৰ সৈতে এখন ভাল মুভি দিলে। চ' চাই ভাল লাগিল। থেংক ইউ। या तो पूरा असमी में बोल या फिर पूरा हिंदी में बोल, ये खिचड़ी पका के मत बोल।